আটাইতকৈ ধুনীয়া মাতৃ। এগৰাকী মাক পুত্ৰই মেলা চাবলৈ গৈছিল। কিছু সময় দুয়ো একেলগে ঘূৰি ফুৰিছিল। কিছু সময়ৰ পাছত শিশুটিয়ে মাকৰ পৰা বিচ্ছিন্ন হৈ মাদাৰীৰ খেল চাবলৈ ধৰিলে। খেল শেষ হোৱাৰ লগে লগে মাকলৈ মনত পৰিল। লগত মাকক বিচাৰি নাপাই শিশুটিয়ে জোৰেৰে কান্দিবলৈ ধৰিলে। মায়ে চিঞৰিবলৈ ধৰিলে। তেওঁ কান্দি থকা দেখি মেলা সমিতিৰ মানুহ আহিল আৰু তাক নীৰৱ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। তেওঁ মাথো মা মা বুলিহে থাকিল। মেলাৰ বিষয়াসকলে তেওঁক মাকৰ নাম সুধিলে। শিশুটিয়ে নাম ল'ব পৰা নাছিল। তেতিয়া তেওঁক সুধিলে, ভাল, তোমাৰ মা কেনেকুৱা? তেওঁ ক'লে, মোৰ মা আটাইতকৈ ধুনীয়া, দেখাত বহুত ধুনীয়া। মেলাৰ বিষয়াসকলে এজন এজনকৈ মেলালৈ অহা ধুনীয়া মহিলাক তেওঁৰ ওচৰলৈ লৈ আহি থাকিল আৰু সুধি থাকিল, এইজনী তোমাৰ মা নেকি? শিশুটিক দেখুওৱা সকলো ধুনীয়া মহিলাক তেওঁ নাকচ কৰি কান্দি থাকিল। শেষত মেলাৰ বিষয়াসকলো ভাগৰুৱা হৈ বহিল। সন্ধিয়া 6 বাজিছিল আৰু মেলা শেষ হ'বলৈ ওলাইছিল। ইফালে মুখত দাগ থকা কলা ছালৰ এগৰাকী মহিলা তাৰ পৰা ওলাই আহিছিল আৰু শিশুটিয়ে জঁপিয়াই উঠি সেই মহিলাগৰাকীক খাবতি ধৰিলে। ক'লে, এইজনী মোৰ মা। ওচৰতে বহি থকা মেলাৰ বিষয়াসকলে আচৰিত হ'ল যে তেওঁ এই মহিলাগৰাকীক আটাইতকৈ ধুনীয়া বুলি কৈছে। বাইদেউ, সত্যটো হ'ল শিশুৰ দৃষ্টিত মাক পৃথিৱীৰ আটাইতকৈ ধুনীয়া মাতৃ আৰু এগৰাকী মাতৃৰ দৃষ্টিত তেওঁৰ পুত্ৰ পৃথিৱীৰ আটাইতকৈ ধুনীয়া পুত্ৰ। এইটোৱে হ'ল মা আৰু পুত্ৰৰ মাজত বিশেষ গভীৰ সম্বন্ধ।